এতিয়া মোৰ সকলো কাম হ'ল, মাক চকাই দিওঁ। মা, অ' মা, উঠক, মোৰ সকলো কাম হ'ল। মই চাহ কৰোঁ, আপুনি গাটো ধুই আহক। মা, তুমি যোৱাচোন, মই গাটো তিয়াই লওঁ। তুমি চাহ কৰাগৈ যোৱা। বোৱাৰী আৰু পুত্ৰৰ অত্যাচাৰত মাক বৃদ্ধাশ্ৰমলৈ গৈছে। মা, চাহ লওঁ। চাহ লওঁ। বাতৰি কাকতবিলাকত যে কি যে খবৰবিলাক আহে, শুনি ভয় লাগে। হয় দিয়ক মা, যি টি বাতৰি আহি থাকে। অ' হেৰি নহয়, মাঘৰ বিহু আহি পালেহি। অলপ অলপকৈ বজাৰবোৰ কৰি থ'লে ভাল হ'ল হয় নেকি? তাকেই, বাবাক ক'বাচোন পইচা অলপ দিবৰ কাৰণে, বজাৰ কৰিবৰ কাৰণে। ক'ব লাগিব। যোৱাকালি মোক ফোন কৰিছিল, ক'ব পাহৰি থাকিলোঁ। বোৱাৰী, এই দমকলৰ পাৰতে কাপোৰ কেইটামান মই চাফত দি থৈছিলোঁ, তুমি ধুই দিয়া গৈচোন। ইমান ঠাণ্ডা, পানী চুব এলাহে লাগে। OMG, নগবৰ কিমান বেদেখা হৈছে। অলপ নেল পলিচকে লগাই লওঁ। বিহুটো আহি আছে আৰু নাৰিকলৰ লাড়ু বনাই ইনষ্টাগ্ৰামত ফটো পোষ্ট কৰিব লাগিব নহয়। কোনটো নেল পলিচ লগাওঁ বাৰু? এইটো হোৱাইট, এইটো লগালে ভাল লাগিব। ধেৎ তেৰি, কোনে ফোন কৰিলেনো? হেল্ল', হেল্ল', অঁ মোক চিনি পাইছেনে? আৰে কিয় তোক চিনি নাপাম? তোক আৰু পাহৰিব পাৰোঁনে? মাই বেষ্ট ফ্ৰেণ্ড ৰীতা। অঁ চেমেলি, জলকীয়া এটা আনিব নোৱাৰিলি? মই শাকৰ আনিম নেকি? তই আনিব নোৱাৰ নেকি? সেইটো কিবা ভাগ ধৰিব লাগেনে? দে হ'ব দে, নিমখ আনছো নহয়। सामेली, एक बात बताओ, तू शादी करेगी ना? अरे पागली, कौन शादी करके झमेले में फंसेगा? क्यों? तुम्हारा इंजन में कोई खराब है क्या? अरे नहीं, शामिली है मेरा नाम, दूसरों की घर बर्बाद करना है मेरा काम। सामेली, ओ सामेली, শুনচোন
তই এটা কাম কৰিব লাগিব। কি কাম কচোন? আমাৰ যে ৰমেশৰ ভাই বোৱাৰীজনী, তাইক আমাৰ মাৰ চকুত বেয়া কৰিব লাগে। কি কৈছা? তোৰ আকৌ কি হ'ল? তাইক মোৰ একেবাৰে সহ্য নহয়, আৰু তাইৰ কাৰণে মোৰ সেই ঘৰখনত বিয়া দিয়া ছোৱালী বুলি কোনো অস্তিত্বই নাই। অ'কে, ন' টেনশ্যন। চামেলি মোৰ নাম, মানুহৰ ঘৰ খেলি মেলি কৰাহে মোৰ কাম। দে বাৰু, ঠিক আছে। মই অহাকালি ঘৰলৈ গৈ আছোঁ। তাৰে আগতে মোৰ কামটো কিন্তু কৰিবি। হ'ব দে। চামেলি শুনচোন, মই গৈ পালে তোক এটা মিছ কল মাৰিম। তই তেতিয়া মাৰ ঘৰলৈ আহিবি আৰু মাৰ সন্মুখতে তাইৰ বেটীৰ বিষয়ে বৰ বেয়াকৈ লগাবি। আৰু শুনচোন চামেলি, তই কিন্তু মাৰ ওচৰত তই যেন মোক প্ৰথম দেখিছ তেনেকুৱা কৰিবি। আগতে যে আমি এইবোৰ কথা আলোচনা কৰিছোঁ, সেই কথা যাতে মুঠেও গম নাপায়। চাবি কিন্তু দেই। হ'ব দে, তই এতিয়া আকৌ চিন্তা কৰিব নালাগে। এতিয়া মই ৰাখিছোঁ। OMG, মই ৰীল বনাবও আছে। এনে তাই মোৰ পাৰ্চল। ৰীল এটাকে বনাই লওঁ। কানে কানে কথা এটি শুনা না, জানো জানো তুমি যে কি শুনাবা, চকুতে থৈ চকু জুৰি চোৱা না। হৈ গৈছে দেই। মা, আপুনি অলপ আঞ্জাখন চাবচোন। মই অলপ বজাৰৰ পৰা আহিব লাগিব। ঠিক আছে, যোৱা, সোনকালে আহিবা। গৈছোঁ ৰ'ব। খুৰী খুৰী, বাপৰে কি কাৰবাৰ দেখোনে। কোন আহিছেনো? তুমি আহিছা? হয় খুৰী, আমিয়ে আহিছো। আহাচোন বহাহি। আপুনি আমাকে মাতিছিলে, আমি এই কাৰণে আহিছো। বিহু আহিল নহয়, চাউল লাগিছিল। কি কি চাউল আছেনো? চাউলটো আমাৰ তাত বহুত মান আছে। পিছে আপোনাক কোনটো বা লাগে? পিছে আমাৰ তাততো বৰাৰ বহুত কেইটা প্ৰকাৰ আছে। ডাঙৰ আছে, সৰু আছে, লাল আছে, জাহা আছে, বৰা আছে, ৰঞ্জিতো আছে। কোনটো লাগিব পিছে আপোনাক? মোক 1 নম্বৰটোকে দিবা। মই তোমাৰ পৰা লৈয়ে থাকোঁ নহয়। কমকৈ ধৰিবা দামটো। পিঠা ভাল হ'ব লাগিব কিন্তু। আপুনি কোনোকে চিন্তাই নাই কৰিব। আপোনাক 1 নম্বৰ চাউল আনি আপুনি তাৰে পিঠা খালেই মোৰ নামেই মনত আহি যাব। মা, মই বজাৰৰ পৰা আহোঁ। ঠিক আছে, সোনকালে আহিবা। বোৱাৰী কৰবাত যাই হ'বলা। বজাৰত যায়। ঠিক আছে, আমি এতিয়া যাওঁ। আপোনাক মই মালটোকে পহুচাই দিম। ঠিক আছে। এই ৰাস্তাবোৰ এতিয়ালৈকে ঠিকেই হোৱা নাই। মই বিয়া হোৱা দিন ধৰি সেই একেই অৱস্থা। ইমান ভাগৰ লাগিছে। গৈয়ে থাকো। চামেলিক এটা মিছ কল দি লওঁ। মা, মা। কোন? গৈ আছো। কোন? মাজনী আহিছা। কি হ'ল?
তুমি নিজৰ ছোৱালীজনীৰ মাতটোও চিনি নোপোৱা হ'লা যে। তই যে কি কৈ থাক, একো ফোন এটাও কোৱা নাই আহিবি বুলি। কিয় মই নিজৰ ঘৰখনলৈ আহিলে ফোন কৰি আহিব লাগিব নেকি? কি যে কৈ থাক, আহ ভিতৰলৈ আহ, কাপোৰযোৰ সলাই লহি, মই চাহ কৰোঁগৈ। মাজনী চাহটো খাই ল। জোঁৱাই কেনে আছে? জোঁৱাইকো লৈ আহিব লাগিছিল। জোঁৱাই কেনেকৈ আহিব? অফিচৰ কামতে ব্যস্ত থাকে। দিল্লীত এখন মিটিং আছে, তাৰ বাবে তেওঁ দিল্লীলৈ গৈছে। পিছে তুমি চাহ কৰিলা যে, বোৱাৰীজনী ক'ত? বোৱাৰী বজাৰলৈ গ'ল, আহিব ৰ, যোৱা টাইম হ'ল। চাবা আৰু মা, আজিকালি বোৱাৰীবোৰৰ কাণ্ড জানাই নহয়। এনিৱে তোমাৰ বোৱাৰীজনী তেনেকুৱা নহ'লেই হ'ল। তই অলপ বেছিকৈ চিন্তা কৰিছ, আমাৰ বোৱাৰী তেনেকুৱা নহয় দে। বৰমা, অ' বৰমা, কি কৰি আছে? চামেলি, আহ আহ ভিতৰলৈকে আহ, কোন আহিছে চাহিচোন। কোন আহিছে? অ' ৰীতা আহিছ? OMG, কিমান দিনৰ মূৰত যে তোক লগ পাইছোঁ। হয়তো দে চামেলি, তোকো মই বহুদিন লগ পোৱা নাই, আজি বহুদিনৰ মূৰতহে লগ পালোঁ। হয় দেই। বৰমা, আপোনালোকৰ বৌক দেখা নাই যে, কলৈ গৈছে? বজাৰলৈ গৈছে। অ' মই আকৌ বৌক কোনোবা এজন ল'ৰাৰ হাতত ধৰি গৈ থকাহে দেখিলোঁ। ভালকে দেখা নাই, পিছফালৰ পৰাহে দেখিছোঁ। মই আকৌ ভাবিলোঁ দাদা আহিছে নেকি, সেইবাবে খবৰ এটা লওঁ বুলি আহিলোঁ, দাদাই বা কি কি আনিছে। তই ভুল দেখিছ নেকি, বোৱাৰী বজাৰলৈহে গৈছে। নহয় নহয়, মই কিবা আপোনালোকৰ বৌক চিনি নাপাওঁ নেকি? পিছফালৰ পৰা হ'লেও চিনি পাওঁ, বৌৱে হয়। সেইজনী বৌৱে আছিল। চাবা আৰু, মই ক'লেতো বিশ্বাসেই নহয়। এতিয়া চামেলিয়ে কি ক'লে বুজি পালা? হয় নেকি? মইতো তাইক ভাল বুলি ভাবিছিলোঁ। আজিকালি বোৱাৰীবিলাকক বিশ্বাস কৰিব নোৱাৰি। ৰাতিপুৱা বাতৰিত পঢ়িছিলোঁহে, তাই আহক আজি। বৰমা, মই এতিয়া আহোঁ দিয়ক। আৰু ৰীতা, তই এপাক আমাৰ ঘৰলৈ যাই আহিবিচোন। আৰু বৰমা, মই এইবোৰ কোৱা বুলি আকৌ বৌৰ আগত নক'ব। নকওঁ দে চামেলি, তই আকৌ মোৰ বেয়াটোহে চিন্তা কৰিবিনে? চামেলি, সময় পালে মই এপাক যাম দে। যাবি যাবি, আহোঁ দে। চামেলি, আমাৰ তাতে আহিছিলা? বৌ, আপোনালোকৰ তাতে আহিছিলোঁ। এতিয়া যাওঁ দিয়ক। যোৱা তেনেহ'লে। ঠিক আছে। বেটি, পাবি ৰ, চামেলি মোৰ নাম, মানুহৰ ঘৰ খেলি মেলি কৰাই মোৰ কাম। মা, মই আহিলোঁ। মা, ভাত খালেনে? বাইদেউ আহিছে, কেতিয়া আহি পালে? মই অহা কিছু সময় হ'ল। তুমিও বজাৰত ভালেখিনি দেৰি কৰিলা। ইটো সিটো বস্তু চাই অৰ্ডাৰ দিওঁতে দেৰিয়ে হ'ল। ইমানবোৰ বস্তুনো কেনেকৈ আনিম? দাম দৰ কৰি একেবাৰে অৰ্ডাৰ দি আহিছোঁ। হেৰি, মা, অহাকালি মোৰ ভণ্টি আহিব বোলে। ভালেই হ'ব দিয়া। মাৰ আকৌ কি হ'ল? বাইদেউ, বাইদেউ। ৰিম্পী আহিছা? আহা, বাইৰা ভিতৰতে আছে, যোৱা। মা, ভালে আছেনে? আছো দিয়া নমৰাকে। বাইদেউ, কি কৰি আছ? ভণ্টি, তই আহি পালি?
ঘৰত ভালনে মা দেউতাৰ? ৰ মোকতো বহিব ক পানী এগিলাচ দে অহাৰ লগে লগে যে প্ৰশ্ন কৰাত লাগিয়ে গলি এই দেখিছনে মোৰ মূৰটো গ'ল। দে বচোন ব, মই পানী এগিলাচ লৈ আহোঁ। ল তোক বহুদিন দেখাই নাই। বিয়াৰ পিছত ঘৰত যোৱা হোৱাই নাই নহয়। অঁ তইতো বিয়াৰ পিছত ঘৰত যোৱাই নাই, এতিয়া 9 মাহে খবৰ হ'ল। তাকেহে ভিনিয়েৰেও ঘৰত নাথাকে, শাহু মাও ঘৰত অকলে থাকে, তাতে আকৌ বাইদেউ আহিছে, কেনেকৈনো যাওঁ ঘৰত? হ'ব ইমান হুলস্থুল কৰি থাকিব নালাগে। বাইৰাই যদি ইমান মৰম ঘৰলৈ লৈ যাবা। মা আপোনাৰ কি হৈছে? কিয় তেনেকে কৈছে? মই কি কৰিলোঁ কওকচোন? তুমি বেলেগৰ লগত হলি গলি কৰোঁতে ভাবিব লাগিছিল। বা মই আহিবই নালাগিছিল, মই অহাৰ কাৰণে চাগে তোক তেনেকে ক'লে। তই কিয় তেনেকে কৈছ? তোৰ কাৰণে মায়ে মোক তেনেকে কোৱা নাই। মাক নিশ্চয় কোনোবাই কিবা লগাইছে, নহ'লে মায়ে তেনেকুৱা নকৰে। মা, ৰেখাক কিন্তু তুমি আজি বেলেগ দিছা, ভালেই কৰিছা। বেছি হৈছে তাইৰ অলপ। মই কিন্তু ভালত ভাল বেয়াত বেয়া, মই এইবিলাক সহ্য নকৰোঁ। মোৰ ঘৰত এইবিলাক নচলিব। ঠিকে আছে মা, তুমি ষ্ট্ৰিক্ট থাকিলে সকলো ঠিক হৈ যাব। তাই একো পাত্তাই নাপাব। মা বাইদেউ ভাত বাঢ়িবলৈ লৈছোঁ, আহক। ভণ্টি তয়ো আহ। মা ব'লা ভাত খাওঁ। বা মই বহিলোৱেই। আজি কি বনাইছ? মই অহা বুলিতো কিবা বেলেগ বনাব লাগিছিল। তই বহিলিয়ে, মা আৰু বাইদেউ অহাই নাইচোন। মা বাইদেউ আহক আপোনালোক। অহ তুমি বহিলাই? অঁ বাইদেউ। বা তোৰ কি হ'ল? আছো না ৰুমলৈ ব'ল। মা এইটোহে দেখিবলৈ বাকী আছিলে। এইজনীয়ে মোৰ মান সন্মান সকলো শেষ কৰিলে। বাইদেউ তোৰ কি হ'ল? তইতো কোৱা নাছিলি তোৰ যে বেমাৰ হৈ আছে। নাই অ' ভণ্টি, মই দেখোন ভালেই আছিলোঁ, কি বা হ'ল? শুনা, এইখন ঘৰৰ বদনাম হোৱাৰ আগতে তুমি ইয়াৰ পৰা গুচি যোৱা। তোমাৰ সেই সন্তানটো এইখন ঘৰত কেতিয়াও স্থান নাপায়। কাৰণ বিয়াৰ আগত যাৰ লগত সম্পৰ্ক আছিল তালৈকে গুচি যোৱা। বা এইবোৰ মই কি শুনিছো? কাৰোবাৰ লগত সম্পৰ্ক, তোৰ সন্তান, কি কৈ গ'ল তেওঁ? ভণ্টি মই এইবোৰ একো ধৰিব পৰা নাই, কি হৈ আছে এইবোৰ? এইবোৰ কথা ভিনদেউৱে গম পায়নে? নেপায়, মই কোৱা নাই এইবোৰ। ৰ মই এতিয়াই ফোনটো কৰি ভিনদেউক জনাই দিওঁ। নালাগে, তেওঁক এইবোৰ কথা কৈ চিন্তাত পেলাব নালাগে। মা এইজনীক সোনকালে ঘৰৰ পৰা উলিয়াই দিয়া। বাবাই ফোন কৰিলে কি ক'ম? ভাইটিয়ে ফোন কৰিলে তাই কাৰোবাৰ লগত পলাই যোৱা বুলি ক'বা, আৰু তাইৰ ফোনটো তুমি ৰাখি থৈ দিবা। মই তাইক ৰাতিয়ে উলিয়াই দিম, তেতিয়া মানুহেও গম নাপাব, আৰু কোনোবাই যদি সোধে মই তাই পলাই যোৱা বুলি ক'ম। অ'কে, তেনেকুৱাই কৰিবা, কিন্তু আজি নকৰিবা, কাইলৈ কৰিবা। চামেলি, তই একেবাৰে জুই লগাই দিছ। তোৰ কথা শুনি মা একেবাৰে বোৱাৰীয়েকক দেখিবই নোৱাৰা হৈছে। কি কৈছ? মই কৈছিলোৱে নহয়, ইচ্ছা মিলি মোৰ নাম, মানুহৰ ঘৰ খেলি মেলি কৰাই মোৰ কাম। আৰু এটা কথা নহয়, ৰেখাৰ আজি হঠাতে বমিটিং হ'ল। বমিটিং হৈ মূৰ ঘূৰাই পৰি গ'ল, মজা ছোৱালী বেছ সোহাগা। আৰু মোৰ জুই লগোৱাত বেছি ভাল হ'ল। বুজি পালি এতিয়া মোৰ কথা কামত দিছে। এতিয়া আৰু কোনে মাতে? মোৰেই ৰাজত্ব। ঠিক আছে বাৰু দেই। দে ৰাখিছো দেই। অ' আচলতে কৰ্মকাণ্ডটো আমাৰ ৰীতাৰহে।
নিজৰ ছোৱালী হৈও ইচ চি লাজেই লাগিছে। বোৱাৰী আহিলা? ডাক্তৰে কি ক'লে? নাই মা, আপুনি ভবাৰ দৰে বাইদেউৰ একো হোৱা নাই। বাইদেউৰ মাত্ৰ ফুড পয়জনিঙে হৈছে আৰু ডক্তৰে খোৱা বস্তুবোৰ ভালকৈ খাব দিছে। অঁ ঠিক আছে, যোৱা ভিতৰত যোৱা। বোৱাৰী, অ' বোৱাৰী, এইফালে আহাচোন। অঁ মা, গৈছোঁ। বহা। ৰীতা, অ' ৰীতা, এইফালে আহাচোন। কি হ'ল মা, মোক মাতিছিলা? চুপ, একদম চুপ। তই নিজৰ ছোৱালী হৈ এনেকুৱা এটা কাম কৰিবলৈ তোৰ বেয়া নালাগিল? নিজৰ ঘৰখন তই ধ্বংস কৰিবলৈ আহ? ছি! কি হ'লনো? মই কি কৰিলোঁ মা? তই ফোনত পাতি থকা সকলোবোৰ কথা মই শুনি আছিলোঁ। ইমান ভাল স্বামী এজন থকাৰ পিছতো তোৰ আগৰ সেই স্বভাৱবোৰ নগ'ল ন? হ'ব হ'ব, মোক ইমান কথা শুনাব নালাগে তুমি। থাকা তুমি বোৱাৰীৰ লগত। যা যা, তই এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা। এনেকুৱা চলি নালাগে মোক। বোৱাৰী, তুমি মোক বেয়া নাপাবা দেই। মই মানুহৰ কথা শুনিহে তোমাক বেয়া ভাবিছিলোঁ। নাই দিয়ক মা, মই বেয়া পোৱা নাই। মই আগতেই জানিছিলোঁ কোনোবাই যে আপোনাক কিবা লগাইছে। বাইদেউ, যাওক দিয়া, তাইক যাবলৈ দিয়া। নাহিবি আৰু। বৰমা, অ' বৰমা। অ' চামেলি, তই কিয় আহিছ? কিয় মানে? ৰীতাৰ খবৰ ল'বলৈ আকৌ। ৰীতা গ'লগৈ, আৰু তই এনেকৈ মানুহৰ কথা লগাই নাথাকিবি। একদম বেয়া কথা এইবোৰ। OMG, মই কথা লগাইছো? গজব বিজতি।